হাই ফ্ৰেণ্ডছ, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম বাইহাটা চাৰিআলি বিএড কলেজৰ 2025 চনৰ যিখন মেৰিট লিষ্ট আছিল কোনে কিমান ৰেংকত সিট পাইছিল। লগতে বহুতে মোক সুধি আছে বাইহাটা চাৰিআলি বিএড কলেজৰ ফৰ্মবোৰ কেতিয়াৰ পৰা ইস্যু কৰা হ'ব বা কেতিয়াৰ পৰা দিব। গতিকে মই কওঁ যে বাইহাটা চাৰিআলি বিএড কলেজৰ ফৰ্মবোৰ দিয়া হ'ব 2 আগষ্টৰ পিছত। আৰু ইয়াত লিখাই আছে দ্য এপ্লিকেশ্যনছ ফৰ এডমিশ্যন ইনটু 2 year বিএড কোৰ্ছ এট বাইহাটা চাৰিআলি বিএড কলেজ উইল বি একচেপ্টেড অনলাইন। বাইহাটা চাৰিআলি বিএড কলেজৰ ফৰ্ম ফিল আপ আপোনালোকে অনলাইনত কৰিব পাৰিব। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি 2025 চনৰ বাইহাটা চাৰিআলি বিএড কলেজৰ যিখন মেৰিট লিষ্ট আছিল সেইখন এনালাইজ কৰিম আৰু সেই মেৰিট লিষ্টখনৰ ওপৰত আপোনালোকে 2026ত চিট পাবনে নাপায় তাৰ এটা আইডিয়া ল'ব পাৰিব। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন হৈছে বাইহাটা চাৰিআলি বিএড কলেজৰ 2025 বৰ্ষৰ মেৰিট লিষ্ট আৰু ইয়াত ফাৰ্ষ্টতে আছে আনৰিজাৰ্ভ কেটেগৰী। আপোনালোকে দেখা পাইছে সিৰিয়েল নম্বৰ 1ত থকাজনে ৰেংক পাইছিল 134 আৰু আনৰিজাৰ্ভ কেটেগৰীৰ একদম শেষৰজনে ৰেংক পাইছিল 1027। গতিকে লাষ্ট ইয়াৰ বাইহাটা চাৰিআলি বিএড কলেজত যাৰ ৰেংক 100ৰ পৰা 1000ৰ ভিতৰত আছিল তেওঁলোকৰ নাম মেৰিট লিষ্টত আহি গৈছিল। ঠিক তেনেদৰে OBC, MOBC, NCL কেটেগৰীৰ সিৰিয়েল নম্বৰ 1ত থকাজনৰ ৰেংক আছিল 1081 আৰু শেষৰজনৰ ৰেংক আছিল 2973। গতিকে OBC, MOBC, NCL কেটেগৰীৰ 1000ৰ পৰা 3000ৰ ভিতৰত থকা সকলো কেণ্ডিডেটে অৰ্থাৎ 1000ৰ পৰা 3000ৰ ৰেংকৰ ভিতৰত থকা কেণ্ডিডেটবিলাকৰ নাম ইয়াত মেৰিট লিষ্টত আহি গৈছিল। আৰু EWS কেটেগৰীৰ 1000ৰ পৰা 1500 ৰেংকৰ ভিতৰত থকাবোৰৰ মেৰিট লিষ্টত নাম আহি গৈছিল। ঠিক তেনেদৰে SC কেটেগৰীৰো 1000ৰ পৰা 2000ৰ ভিতৰত থকা কেণ্ডিডেটৰ নাম মেৰিট লিষ্টত আহি গৈছিল। আৰু STP কেটেগৰীৰ 1000ৰ পৰা 2500ৰ ভিতৰত থকা সকলো কেণ্ডিডেটৰ নাম আহি গৈছিল। গতিকে আপোনালোকে দেখিলে কিমান ৰেংকত থকাসকলে বাইহাটা চাৰিআলি বিএড কলেজৰ 2025 চনৰ মেৰিট লিষ্টত নাম আহি গৈছিল। কিন্তু এই মেৰিট লিষ্টখনৰ পৰা বহুতেই এডমিশ্যন লোৱা নাই, কিছুমানে এডমিশ্যন লৈছে আৰু ছিটবোৰ খালী থাকি গৈছিল আৰু খালী থকা ছিটবোৰ ৱেইটিং লিষ্টৰ পৰা পূৰ কৰিছিল। আৰু যোৱা বছৰ এইখন মেৰিট লিষ্টৰ লগতে 3খন ৱেইটিং লিষ্ট ওলাইছিল আৰু সেই ৱেইটিং লিষ্টৰ পৰা ছিটবোৰ পূৰণ কৰা হৈছিল। বহুতেই ফাৰ্ষ্ট ৱেইটিং লিষ্ট, ছেকেণ্ড ৱেইটিং লিষ্টৰ পৰাও ছিট পাইছে। জেনেৰেল, OBC, MOBC লগতে SC, ST, EWS কিমান নম্বৰ থকা বা কিমান ৰেংক থকা কেণ্ডিডেটে যোৱাবাৰ ছিট পাইছিল মই আপোনালোকক জনাই দিম। গতিকে লাষ্ট ইয়াৰ বাইহাটা চাৰিআলি বিএড কলেজত আনৰিজাৰ্ভ কেটেগৰীৰ লাষ্ট কাট অফ 3500 ৰেংকৰ ভিতৰত থকাসকলে ছিট পাইছিল। আৰু EWSৰ যিজন কেণ্ডিডেট আছিল তেওঁ ৱেইটিং লিষ্টৰ পৰা ছিট পাইছিল আৰু তেওঁৰ ৰেংক আছিল 2971। আৰু OBCৰ ক্ষেত্ৰত লাষ্ট যিজন কেণ্ডিডেট ছিট পাইছিল ৱেইটিং লিষ্টৰ পৰা তেওঁৰ ৰেংক আছিল 7917। ঠিক তেনেদৰে STPৰ ক্ষেত্ৰত তেনেকুৱাই 45 ৰেংকৰ ভিতৰত থকা সকলে ছিট পাইছে ৱেইটিং লিষ্টৰ পৰা। এতিয়া আপোনালোকে নাভাবিব যে ইমান ৰেংক থাকিলে এইবাৰ ছিট পাই যাম, কিয়নো কিমান ৰেংক থকা কেণ্ডিডেটে এপ্লাই কৰে সেইটো কোনেও ক'ব নোৱাৰে, কাট অফ কিমান যায় কোনেও ক'ব নোৱাৰে। মই এইটো ভিডিঅ'ত জাষ্ট 2025 বৰ্ষৰ এনালাইজে কৰিছোঁ। আপোনালোকে এইটো ভিডিঅ' চাই এটা থুলমূল আভাস ল'ব পাৰে। গতিকে বাইহাটা চাৰিআলি বিএড কলেজ সম্পৰ্কে কিবা ডাউট থাকিলে মোক ইনষ্টাগ্ৰামত মেছেজ দিব পাৰে। মই ইনষ্টাগ্ৰামৰ লিংকটো কমেণ্ট বক্সত দি থৈছোঁ। আৰু মই বৰ্তমান বাইহাটা চাৰিআলি বিএড কলেজত 3rd চেমৰ ট্ৰেইনী হয়। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।